কাৰণ বিশ্বনাথ কাৰ্বি লাইভলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আজি ৰাইজৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ নিতৌ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আৰু ভাল খবৰটোৱেই হৈছে চাহ শ্ৰমিকসকলৰ বাবে 50 টকাৰ প্ৰতিশ্ৰুতিৰ সলনি চাহ শ্ৰমিকৰ দৈনিক মজুৰি এতিয়া 38 টকালৈ বৃদ্ধিৰ সিদ্ধান্ত। আজি 28 মে শুকুৰবাৰে এক বৈঠকৰ অন্তত অসম চৰকাৰৰ সিদ্ধান্ত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 38 টকালৈ বৃদ্ধি, যি পূৰ্বে 50 টকালৈ বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিত্বৰ লগতে অন্যান্য চাহ জনগোষ্ঠীয় সংস্থাৰ সৈতে এক বৈঠকত মিলিত হৈ চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণ কৰে। এই বৈঠকত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 38 টকালৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে, যাৰ ফলত এতিয়াৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকসকলে 167 টকাৰ পৰিৱৰ্তে 205 টকালৈ লাভ কৰিব। আনফালে বৰাক উপত্যকাৰ চাহ শ্ৰমিকসকলে 145 টকাৰ পৰিৱৰ্তে 183 টকালৈ দৈনিক মজুৰি লাভ কৰিব। আজিৰ এই বৈঠকত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ পল্লৱ লোচন, বিধায়ক ৰূপেশ গোৱালা, অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘটোৱাৰ লগতে অন্যান্য চাহ জনগোষ্ঠীৰ নেতৃত্ব উপস্থিত থাকে। এটা বিগ ব্ৰেকিং নিউজ আছে। কোভিড পৰিস্থিতিৰ বাবে মেট্ৰিকৰ পৰীক্ষা বিলম্ব। কোনো মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি নকৰিবলৈ নিৰ্দেশ জাৰি শিক্ষা বিভাগৰ দিয়া। কলেজ, উচ্চ মাধ্যমিক বিদ্যালয়ত নহ'ব নামভৰ্তি। মেট্ৰিকৰ ফলাফল নোহোৱালৈকে নহ'ব নামভৰ্তি। জৰুৰী নিৰ্দেশনা জাৰি শিক্ষা বিভাগৰ। চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুক নাগৰিকত্ব দিবলৈ তৎপৰ কেন্দ্ৰ। 6 ধৰ্মৰ শৰণাৰ্থীক আবেদন জনাবলৈ এতিয়া আহ্বান। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এখন জাননী। বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পূৰ্বে চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে তৎপৰ হৈছে এতিয়া কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এখন জাননী। 2009 চনত নাগৰিকত্ব আইন 1955 চনৰ অধীনত প্ৰস্তুত কৰা নিয়ম অনুসৰি কেন্দ্ৰই 5 ৰাজ্যৰ 15 জিলাত বসবাস কৰি থকা আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ জাননী জাৰি কৰিছে। 5 ৰাজ্য ক্ৰমে গুজৰাট, ছত্তীশগড়, পঞ্জাৱ, ৰাজস্থান, হাৰিয়ানাত থকা শৰণাৰ্থীয়ে কৰিব পাৰিব এতিয়া আবেদন। ইছলাম ধৰ্মৰ বাবে 5 ধৰ্মৰ শৰণাৰ্থীয়ে কৰিব পাৰিব আবেদন। এক হৃদয় বিদাৰক দৃশ্য শুনিলে হয়তো আপোনাৰো দুখ লাগিব। বৰমাল্য পিন্ধোৱাৰ পিছতে মৃত্যুক সাৱটি লয় কইনাই। মৃত কইনাৰ ভগ্নীৰে বিবাহ সম্পূৰ্ণ কৰে দৰাই। চাৰিওফালে এক আনন্দমুখৰ পৰিৱেশ। ৰজন জনাই থকা বিবাহস্থলীত হঠাতে ঘটি গ'ল এই অকল্পনীয় অবিশ্বাস ঘটনাটো। মাংগলিক ৰীতি নীতিৰে বিবাহ কাৰ্য চলি থকাৰ মাজতে ঢলি পৰিল কইনা সুৰভি। কৰোনা আতংক অব্যাহত থাকিলেও বিভিন্ন ঠাইত অনুষ্ঠুপীয়াকৈ হ'লেও চলি আছে বিবাহ অনুষ্ঠান। বিবাহ অনুষ্ঠানৰ মাজতে হঠাৎ কইনা অসুস্থ হৈ পৰে আৰু সংঘটিত হয় এক অকল্পনীয় ঘটনা। নিজৰ বিবাহ অনুষ্ঠান চলি থকাৰ মাজতেই কইনা সংজ্ঞাহীন হৈ ঢলি পৰে আৰু মৃত্যুক সাৱটি লৈ এই ঘটনাটি সংঘটিত হোৱাৰ পাছতেই নাটকীয়ভাৱে দৰাৰ পৰিয়াল আৰু মৃত কইনাৰ পৰিয়ালৰ অনুমতি সাপেক্ষে মৃত যুৱকগৰাকীৰ ভগ্নীৰে সম্পূৰ্ণ হয় বিবাহ। দুদিন পূৰ্বে উত্তৰ প্ৰদেশৰ ইটাৱা জিলাৰ ভৰ থানাৰ সমাজপুৰত সংঘটিত হয় এই ঘটনা। বিবাহৰ মাংগলিক কাম কাজ চলি থকাৰ সময়তে কইনা সুৰভি হঠাতে দৰা মঞ্জেশ কুমাৰৰ কাষত অচেতন হৈ পৰে। ততাতৈয়াকৈ এজন চিকিৎসকক অনা হৈছিল যদিও কইনা সুৰভিক তেওঁ মৃত বুলি ঘোষণা কৰে। হৃদযন্ত্ৰৰ ক্ৰিয়া স্তব্ধ হৈ যোৱাৰ ফলতে কইনা সুৰভিৰ মৃত্যুক আঁকোৱালি লয় বুলি জনাইছে চিকিৎসকে। এনে পৰিস্থিতিত কি কৰিব লাগে আমি নাজানিছিলোঁ। দুয়োটা পৰিয়াল একেলগে বহিছিল আৰু কোনোবাই পৰামৰ্শ দিছিল যে মোৰ সৰু ভনী নিচাৰ সৈতে সম্পূৰ্ণ হ'ব লাগে এই বিবাহ। দুয়োটা পৰিয়ালে বিষয়টো আলোচনা কৰিছিল আৰু দুয়ো সন্মত হৈছিল। এই কথা মন্তব্য কৰে সুৰভিৰ ভাতৃয়ে। BTRত অৰুণোদয় স্বয়ং আঁচনিৰ ৰূপায়নক লৈ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বৈঠক। অৰ্থনৈতিকভাৱে দুৰ্বল মহিলাক আৰ্থিক সকাহ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰে ৰাজ্যৰ কেইবা লাখ মহিলা উপকৃত হোৱাৰ বিপৰীতে এতিয়াও এই আঁচনিৰ পৰা বঞ্চিত BTR অঞ্চল। একেদৰে ৰাজ্য চৰকাৰৰ স্বয়ং আঁচনিৰ পৰাও বঞ্চিত হৈ আছে BTRৰ বাসিন্দাসকল।
বিটিআৰৰ এই লোকসকল এই আঁচনিৰ দ্বাৰা উপকৃত কৰাৰ লক্ষ্যৰে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। উল্লেখ্য যে বিটিআৰৰ অঞ্চল স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত হোৱা হেতু এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কিছু কাৰিকৰী সমস্যাৰ সৃষ্টি হৈছিল। বিগত বৰ্ষৰ 2 ডিচেম্বৰত আৰম্ভ কৰা এই আঁচনি বিটিআৰত ৰূপায়ণ কৰা হোৱা নাছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনে এনে জটিলতা আঁতৰাই অৰুণোদয় আৰু স্বয়ম আঁচনি 2খন বিটিআৰত ৰূপায়ণ কৰাৰ সিদ্ধান্ত লয়। অৰুণোদয় আঁচনিৰ জৰিয়তে উপাৰ্জন নথকা পৰিয়ালৰ মহিলাক প্ৰতিমাহে প্ৰত্যক্ষ হস্তান্তৰৰ জৰিয়তে 830 টকা প্ৰদান কৰি অহা হৈছে। আজিৰ বৈঠকত বিটিআৰৰ অন্তৰ্গত 4খন জিলাৰ উপায়ুক্তক দ্ৰুতভাৱে হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত অঞ্চলটোত জনপ্ৰতিনিধিৰ সৈতেও আলোচনাৰ পৰামৰ্শ দি জুন মাহৰ পৰাই আঁচনি ৰূপায়ণৰ কাম আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। আনহাতে আজি এই বৈঠকতেই নৱৰূপত স্বয়ম আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰতো বিভিন্ন দিশ আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে আগন্তুক জুন মাহৰ পৰাই এই আঁচনিখন ৰূপায়ণৰ নিৰ্দেশ দিয়াৰ লগতে হিতাধিকাৰীৰ তালিকাও তৎকালে প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়ে। স্বয়ম আঁচনিৰ জৰিয়তে ব্যক্তিগত তথা সামূহিক গোটক নতুন ব্যৱসায় অথবা ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়োৱা হয়। মুখ্যতঃ কৃষি খণ্ডই গ্ৰাম্য উদ্যোগ গ্ৰাম্য শিল্পক শক্তিশালী কৰাৰ লক্ষ্যৰে এই আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছে। আজিৰ বৈঠকত গুৱাহাটী উন্নয়ন নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘল, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ইউজি ব্ৰহ্ম, সাংসদ দিলীপ শইকীয়া, বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাৰ লগতে বিটিচিৰ বিধায়ক আৰু কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে। কৰোনাৰ কালৰূপ। কৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে তামোলপুৰৰ বিধায়ক লেহৰাম বড়োৱে। বিধায়কজনৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে। কৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে আন এজন অসম বিধানসভাৰ সদস্যই। বাক্সাৰ 58 নং তামোলপুৰ বিধানসভা সমষ্টিৰ UPPL দলৰ বিধায়ক লেহৰাম বড়োৱে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতে বিধায়কজনে যোৱা বৃহস্পতিবাৰে হাস্পতালত ভৰ্তি কৰা হৈছিল। প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বড়োক তামোলপুৰৰ UPPLৰ আমাৰ সতীৰ্থ বিধায়ক লেহৰাম বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। সমাজৰ প্ৰতি আগবঢ়াই থৈ যোৱা সমৰ্পিত সেৱাৰ বাবে তেখেত স্মৰণীয় হৈ ৰ'ব। লেহৰাম বড়োৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তামোলপুৰ বিধায়ক হোৱাৰ পূৰ্বে লেহৰাম বড়ো পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়া আছিল। খণ্ড উন্নয়ন বিষয়া হিচাপে কলাইগাঁও, বৰচলা আৰু ওদালগুৰিত কাৰ্যনিৰ্বাহ কৰিছিল। লেহৰাম বড়োৱে বিধায়কজনৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। কংগ্ৰেছৰ মহাপ্ৰতাপী নেতা ৰিপুণ বৰা COVID-19ত আক্ৰান্ত। সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে কংগ্ৰেছ নেতাগৰাকী। কংগ্ৰেছৰ এসময়ৰ মহাপ্ৰতাপী নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰা এইবাৰ COVID-19ত আক্ৰান্ত হৈছে। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে প্ৰাক্তন বিধায়কগৰাকী। টুইটাৰ যোগে নিজে এই কথা ৰাইজক তেওঁ অৱগত কৰায় কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ সান্নিধ্যত অহা ব্যক্তিসকলক কোভিড টেষ্ট কৰাৰ পৰামৰ্শ আগবঢ়ায় জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে। হিন্দুকে ধৰি সংখ্যালঘু লোকসকলৰ সুৰক্ষাৰ বাবে পাকিস্তানত উত্থাপন হ'ল নতুন বিধেয়ক। দেশখনৰ ধৰ্মীয় সংখ্যালঘু লোকসকলক সাংবিধানিকভাৱে অনা মুছলিম হিচাপে উল্লেখ কৰিবলৈ সংসদৰ নিম্ন সদনত এখনি বিধেয়ক উত্থাপন কৰিলে পাকিস্তানৰ এজন সাংসদে। দেশখনৰ সংখ্যালঘু লোকসকলৰ প্ৰতি কৰি অহা বৈষম্যৰ অন্ত আৰু ন্যায় সমতা প্ৰতিষ্ঠা কৰিবলৈকে এই বিধেয়কখন উত্থাপন কৰা হৈছে। বিৰোধী দল পাকিস্তান মুছলিম লীগ নামাজৰ কিছমাল হিল দাস নামৰ এই সাংসদজনে নেশ্যনেল এছেম্বলিৰ এগৰাকী সদস্য। তেওঁ 118 ধাৰাৰ দ্য ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন দ্য নেশ্যনেল এছেম্বলি 2007ৰ অধীনত এই ব্যক্তিগত বিধেয়কখন উত্থাপন কৰিছে। চমুকৈ ইয়াক সংবিধান সংশোধনী আইন 2021 বুলি কোৱা হৈছে। শাসনাধীস্থ দলে এতিয়ালৈকে বিধেয়কখন বিৰোধ কৰা নাই আৰু এখন সমিতিলৈ ইয়াক হস্তান্তৰ কৰা হৈছে। তাৰ পাছতে ইয়াক ভোটিঙৰ বাবে উপস্থাপন কৰা হ'ব। সাংসদ দাসে কয় যে এই বিধেয়কখনৰ দ্বাৰা সংবিধান সংশোধন কৰিলে পাকিস্তানত নিজৰ বাসভূমি হিচাপে সকলো নাগৰিকে ন্যায় আৰু সমতাৰে জীয়াই থাকিব পাৰিব। উল্লেখযোগ্য যে পাকিস্তানত 220 মিলিয়ন জনসংখ্যাৰ ভিতৰত 305% লোক হিন্দুৰ উপৰিও বুজন সংখ্যক খ্ৰীষ্টান, আহমেদিছ, বাহাই, শিখ, পাৰ্চী আৰু বৌদ্ধ ধৰ্মী লোকো দেশখনত আছে।
মই দুখ প্ৰকাশ কৰিছোঁ, মোক ক্ষমা কৰি দিব। এই কথা ছ'চিয়েল মিডিয়াত এতিয়া বক্তব্য কৰে কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে। নিজৰ ভাষ্যৰ ওপৰত অৱশেষত ৰাজহুৱাকৈ ক্ষমা বিচাৰিলে ঔবৈচা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ভৰত নৰহে। নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে ৰাজহুৱাকৈ ক্ষমা বিচাৰি কয় যে তেওঁ মন্তব্যৰ বাবে দুখিত, সেয়েহে আহোম সম্প্ৰদায়ৰ ওচৰত তেওঁ ক্ষমা প্ৰাৰ্থী। নতুনকৈ গঠিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশনৰ 24 মে তাৰিখে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ ভাষণৰ ওপৰত হোৱা আলোচনাত সদনত বিতৰ্কত অংশ লৈছিল ভৰত নৰহে। সেই সভাতে ৰাজ্যপালৰ ভাষণৰ ওপৰত অভিমত প্ৰদান কৰি ভৰত নৰহে প্ৰসংগক্ৰমে কৈ পেলাইছিল কিছু নক'বলগীয়া কথা, যাৰ পৰিণতিত আহোম সম্প্ৰদায়ৰ ৰোষত পৰে বিধায়কগৰাকী। কেৱল আহোম সম্প্ৰদায়েই নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত বিধায়কগৰাকীৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰে ৰাইজে। সেয়েহে অৱশেষত আজি 28 মে তাৰিখে তেখেতৰ ফেচবুক একাউণ্টৰ জৰিয়তে ক্ষমা বিচাৰে। তেখেতে লিখে, অসম বিধানসভাৰ 24 মে তাৰিখে ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা আলোচনাৰ সময়ত মই দিয়া ব্যক্ততাৰ কিছু বাক্যক লৈ বহুতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। কোনো ব্যক্তি, সংগঠন, জাতি, জনগোষ্ঠী বা সম্প্ৰদায়ক অপমান বা আঘাত দিয়াৰ এই বক্তব্যৰ উদ্দেশ্য নাছিল। তথাপি মোৰ বক্তব্যই কোনো ব্যক্তি, সংগঠন বা সম্প্ৰদায়ৰ মনত যদি আঘাত দিছে তাৰ বাবে মই প্ৰকাশ কৰিছোঁ দুখ। ভৱিষ্যতত এনে স্পৰ্শকাতৰ বিষয়ত ব্যক্ততা দিওঁতে মই সদায় সাৱধানতা অৱলম্বন কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। অসমত 600 বছৰ ৰাজত্ব কৰি অসম গ্ৰহা আহোম সম্প্ৰদায়ৰ প্ৰতি মোৰ আগৰ পৰাই শ্ৰদ্ধা আৰু ভক্তি আছে আৰু ভৱিষ্যতেও এই সদায় অটুট থাকিব। মোৰ ব্যক্ততাৰ কিছু বাক্যই যদি আহোম সম্প্ৰদায়ৰ স্বাভিমানত আঘাত সানিছে, মই ইয়াৰ দ্বাৰাই ক্ষমা বিচাৰিছোঁ।